আজি আপোনাক মাছাল গ্ৰোথৰ কাৰণে কিছুমান টিপছ দিম কিছুমান প্ৰায় বহুত ল'ৰাই মাছালটো গেইন নহয় ইমান জলদিকে কিয় নহয় অকল ল'ৰাই নহয় ছোৱালীৰ কাৰণেও মাছালটো গ্ৰোথ কিয় নহয় আমি যিকেইটা ভেৰিয়েশ্যন কৰোঁ যিকেইটা ৰেপছ আমি লগাওঁ আমি কি ফেইলাৰলৈকে যাওঁ নেকি সেইটো মই চাব লাগিব আমি 4টা ছেট কৰোঁ আমি 3টাকে ছেট কৰোঁ আমাৰ ৰেপুটেশ্যন থাকে 10টা 15টা কিন্তু আমি লোড কিমান লওঁ আৰু আমাৰ ৰেপছটো কেনেকৈ থাকে এইটো বিষয়ে কথা পাতিম চ' যদি আপুনি মাছল গেইন কৰিব বিচাৰে তেনেহ'লে আপুনি লোডটো বঢ়াব লাগিবই লিমিটেড লোডটো বঢ়াব লাগিব তাৰ লগতে আপোনাৰ ফেইলাৰ ৰেপুটেশ্যনটাক যাব লাগিব যেনেকুৱা আপুনি যদি 10টা ৰেপছ কৰি আছে তাৰে আপুনি 2টা ৰেপছ এনেকুৱা থাকিব লাগিব যাতে ফেইলাৰ আপুনি কৰিব পৰা নাই ছাপোৰ্ট লৈ কিনে আপুনি কৰিছে লাইক মই যেনেকৈ মই দেখাই আছোঁ सेम তেনেকৈ আপুনি লাষ্টত 2টা ৰেপছ হাৰ্ডফুলি কৰিব বহুত আপুনি কষ্ট কৰি কৰিব ফেইলাৰ তক যাব অনলি বাইচেপ কান নহয় আপুনি চেষ্ট বেক যিকোনো ভেৰিয়েশ্যন কৰক যিকোনো এক্সাৰচাইজ কৰক গোটেইকেইটা আপুনি চাব লাষ্টত 2টা 3টা ভেৰিয়েশ্যন ফেইলাৰ তক যাব যদি নিজে ল'ব নোৱাৰে ছাপোৰ্ট লওক তেতিয়া চাব মাছালটো গ্ৰোথ বেছিকৈ হ'ব তো এনেকৈ গোটেইকেইটাত আপুনি ফেইলাৰ ৰেপুটেশ্যন যাবলৈ ট্ৰাই কৰক আৰু লিমিটেড লোড ল'ব বেছি লোড লোৱাৰ কাৰণে লিমিটেড ল'ব এণ্ড ফেইলাৰ ৰেপছ তেতিয়া চব মাছাল গ্ৰোথ বহুত হ'ব চ' এনেকৈ টিপছৰ কাৰণে ফ'ল' কৰক আৰু হেৰি থাকক সুস্থ থাকক ভাল ভাল খোৱা দেখক এক্সাৰচাইজ কৰক তাৰে আশা ধন্যবাদ